আমার মহিলার জিন্দাবাদ 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 এরওয়ানাচার জিন্দাবাদ 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 এরওয়ানাচার জিন্দাবাদ 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 জয় বিপ্লব নে জয় বিপ্লব নে জয় বিপ্লব নে कोई कर रहा भाई मेरे खचा दिया भाई काबू कर दिया जिंदाबाद लाइट आउट था खावले और भाई लाइट ज्यादा भी रंगो आई जरा टेस्टिंग করে নিয়ে এসো ভালো দেখাই দিয়ার পিছত ব্রিটিশ সরকার কথা ভয় করি বলে আশা কৰিছে এই নির্বাচন ব্রিটিশত নাই স্টেটত আছে আচ্ছা তো শুনি আছো দেখি আছো যোৱাকালি সেইদিনা আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে নাঙ্গলৰ খাম নাই ট্ৰেক্টৰে কাম আছে ট্ৰেক্টৰ কি কাম কৰিব ট্ৰেক্টৰ কি কাম কৰিব এক দবলাক মাটিয়ে ট্ৰেক্টৰে হাল বাব নোৱাৰে নাঙ্গলটো সৰু এটা জায়গাতেও আচ্ছা এটা কাম এইটো ডেমক্ৰেটিক প্ৰচেছ ইউপি ফল আগত জন্ম হৈছিল না খন জন্ম হৈছিল নাজানো মহাত্মা গান্ধী তেতিয়া পদযাত্ৰা কৰিছিল দাণ্ডি যাত্ৰা কৰিছিল এইটোকে আমি ফলো কৰিছোঁ আমি ইউপি ফল ফলো নকৰোঁ ইউপি ফল আমাক ফলো কৰি আছে এতিয়া আমি গ্ৰাছৰুটত আমি মিটিং মাতিছোঁ নিশ্চয় খালাই পৰি ইয়াতে তেওঁলোকে মিটিং কৰিব আমি মহিলাবিলাকক গোট খুৱাইছোঁ মাছ কেইদানি খুৱাইছোঁ তেওঁলোকে তেনেকুৱা কৰি আছে যোৱাকালি না পৰহি যোৱাকালি ইফালে বিনাখাতাৰ হৈছে প্ৰত্যেক এৰিয়াৰ পৰা কোকৰা ডিষ্ট্ৰিক্টৰ পৰা মানুহ আনি পেলাই মিটিং কৰিছে যিটো আমাৰ সমানে হ'ব 2000 বেছি নহয় 3000 বেছি নহয় আমি এতিয়া যি কৰি আছোঁ আমাৰ লগত যে মিটিং আছে তাত আমি বেলেগৰ পৰা কেতিয়াও আমি মানুহ আনিব নিদিওঁ অকল ব্ৰকৰ যিবিলাক মানুহ আমাৰ চাৰিওফালে ওলাব গতিকে তেওঁলোকে বাহিৰৰ পৰা মানুহ আহিছে ক'ত খুৱাইছে গতিকে এই যে সিহঁতক আমি ফল কৰা বুলি মিছা কথা কৈ তেওঁলোকে গতিকে মিথ্যাবাদী চব কথা ক'ব আৰু থ্যাংক ইউ খাওলাই খাবাই আৰু মোন্नै লাইনাও দুটা লাইন হৈ পেলাই আমি পদযাত্ৰাটো কৰিব লাগিব আমাৰ জমদাৰ ব্লক ৱাইজত প্ৰাইমাৰী লেভেলত কৰা হৈছে এইটো চেণ্ট্ৰেল প্ৰগ্ৰাম বা ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম নহয় ব্লকত আমি সিদ্ধান্ত লৈ কৰিছোঁ ডিষ্ট্ৰিক্ট ৱাইজত আজি আমি দেখিছোঁ এইটো যে ৰেলী পদযাত্ৰা এই পদযাত্ৰাৰ দ্বাৰা আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আমি সিদ্ধান্ত কৰিছোঁ আৰু আমি দেখিছোঁ আজি ইয়াত সকলো জনগোষ্ঠীৰ মানুহে ইয়াত গোট খাইছে কাৰণ চবেই বুজিছে BPF নহ'লে ব্ৰিটিছখন বচাব নোৱাৰে BPF নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ চবৰ লগতে কাম কৰিব পৰা আমাৰ হাকাম চব জনগোষ্ঠীকে ভাল পোৱা মানুহ নেতা হিচাপে এজন আছে যিজনৰ নাম থাকে ক'ব লাগে হাকাম বেলেগ পাৰ্টিবিলাকত আমি দেখিছোঁ তেনেকুৱা তেওঁলোকে ব্যক্তিগতভাৱে নিজৰ ৰাইজৰ কাৰণে চিন্তা কৰে নিজৰ পাৰ্টিখনৰ কাৰণে আৰু ব্যক্তিগতভাৱে তেওঁলোকে চিন্তা কৰে গতিকে নিৰপেক্ষ হিচাপে আমাৰ যে নেতা আছে এইজন হৈছে হাগ্ৰাম মহিলা গতিকে সকলো জনগোষ্ঠীয়ে আজি চিন্তা কৰিছে যদি BPFখন কাৰোবাৰ হাতত যায় যদি BPFখন বিজেপিৰ হাতত যায় যদি BPFখন আমাৰ UPFৰ হাতত যায় তেতিয়াহ'লে আমাৰ BTCখন ধ্বংস হ'ব কাৰণ এই যোৱা যে BTR চুক্তিৰ হয় কেইটামান আমি পাইছোঁ ডেভেলপমেণ্টেল স্কিম পাইছোঁ এইটো ঠিকেই আছে আমি তাক বেয়া নকওঁ ভালেই হৈছে শান্তি আহিছে NDAB দ্বাৰা তেওঁলোকে বস্তু সম্বোধন কৰি আকৌ শান্তিত আহিছে ঘূৰি আহিছে কিন্তু কেইটামান দফা আছে চুক্তিত যি দফাৰ দ্বাৰা ব্ৰিটিছখন ধ্বংস হ'বলৈ গৈ আছে তাত আছে BTC 382 গাঁৱৰ ভিতৰত বহুত গাঁৱে ওলাই যাব পাৰিব আমাৰ হিমন্ত বিশ্ব শৰ্মাই পঢ়ি যোৱাকালি নিশ্চয় কৈছে যে যিবিলাকে BTCৰ পৰা ওলাই যাব বিচাৰে তেওঁলোকে দৰখাস্ত দিব পাৰে গতিকে আমাৰ 382 গাঁৱে আছে 3082খন গাঁৱে আছে যদি ইয়াৰ পৰা 1000খন গাঁও ওলাই যায় কিমান থাকিব 2082খন গাঁও এইটোতে কি চুক্তি হ'ব বা কি BTC হ'ব যেহেতু সমাগত BTC নিৰ্বাচন এতিয়াতো দেখিছোঁ আমাৰ 10টা প্ৰাইমাৰী আছে 10টা প্ৰাইমাৰীত আজিলৈ আমাৰ 7টা হ'ব ৰেলী
আজি আমাৰ দেখিছোঁ ইয়াত আমি 2000 বেছি এক্সপৰ্ট কৰিছোঁ, প্ৰায় 1000 বেছি হৈ গ'ল। ৰাস্তাই ৰাস্তাই মানুহ আছে 2000 হ'ব। আৰু দেখিছোঁ গোটেই এভাৰেজ হৈছে আমি আমাৰ গোট খোৱাটো 10,000 12,000 গোট খাইছে। গতিকে এইটো যদি 3 দি হৰণ কৰে কিমান হয়? 30,000 হয়। 30,000 আমাক নালাগে, 20,000 যথেষ্ট। গতিকে জিকি যোৱাটো 100% বুলি আশা কৰিছোঁ। আৰু সোসাইটি মানে এইটো আমি এইটো ক'ব বিচাৰোঁ বা মই এইটো ক'ব বিচাৰিছোঁ আমি শান্তিৰে BTCখন গঠন কৰিব লাগিব আৰু BTCখন বচাব লাগিব। যদি BTCখন বচাব লাগে তেতিয়াহ'লে BPF দলে এইটো সম্ভৱ, বেলেগত আৰু সম্ভৱ নহ'ব। কাৰণ বেলেগে যি চৰকাৰ কৰিবলৈ উঠিছে তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই নিজৰ পাৰ্টীৰ উন্নতিৰ কাৰণে কাম কৰি ৰাইজৰ মাজত ষড়যন্ত্ৰ কৰি পেলাই ৰাইজক ধ্বংস কৰিবলৈ BTC ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। গতিকে বেলেগ পাৰ্টীয়ে এইখিনি কাম কৰিব নোৱাৰে। এইকাৰণে আমাৰ সকলো জনগোষ্ঠী, আমাৰ মুছলিম ভাইয়ে হওক, ৰাজবংশী ভাইয়ে হওক, বঙালী ভাই হওক, আদিবাসী ভাই হওক, গোটেই জনগোষ্ঠীয়ে আজি দেখিছে BPF দলে একমাত্ৰ পাৰ্টী, যি পাৰ্টীয়ে সকলো জনগোষ্ঠীৰ কাৰণে চিন্তা কৰি উন্নতিৰ কাৰণে কাম কৰি আহিছে, কৰি যায়।